ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকলৈ ত্ৰিভুজৰ কোণ বাহু কোণ চিকাৰ্যৰ আধাৰত ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ সম্পৰ্কে আলোচনা কৰিম লগতে শ্ৰেণী অনুশীলনী 154 পেজত থকা শ্ৰেণী অনুশীলনীৰ প্ৰশ্নকেইটাৰ উত্তৰ আৰু 7C প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰথম সোৱা কোণ বাহু কোণ চিকাৰ্য মানেনো কি দুটা ত্ৰিভুজ ধৰি লোৱা এটা ABC আৰু আনটো ত্ৰিভুজ PQR ABC আৰু PQR মই যেহেতু স্কেল ব্যৱহাৰ কৰা নাই তোমালোকে স্কেল ব্যৱহাৰ কৰিবা আকোতে ABC আৰু PQR এই দুটা ত্ৰিভুজ কোণ A সমান কোণ P কোণ B সমান কোণ Q আৰু যিকোনো এটা বাহু যদি ধৰি লোৱা BC ইয়াৰ QR ৰ সমান যদি হয় বা AB আৰু PQ যদি সমান হয় যিকোনো এটো AB আৰু PQ বা BC আৰু QR বা AC আৰু PR যিকোনো এজোৰ বাহু সমান হলে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হ'ব গতে শৰ্তটো কি এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু অন্যটো ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু এটা বাহুৰ যদি সমান হয় তেনেহলে ত্ৰিভুজ দুটা সৰ্বসম তেনেহলে আমি কি কম যে দুটা ত্ৰিভুজৰ এটাৰ দুটা কোণ আৰু এটা বাহু যদি অইনটো ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু এটা বাহুৰ সমান হয় তেন্তে কোণ বাহু কোণ বাহু কোণ চিকাৰ্য মতে কোণ চিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব এতিয়া সোৱা কোণ বাহু কোণ সাধাৰণতে দুটা কোণ আৰু মাজৰ বাহুটো লোৱা হয় কিন্তু দুটা কোণ আৰু মাজৰ বাহু নহয় অন্য এটা বাহু ললেও ত্ৰিভুজ দুটা সৰ্বসম হ'ব কিয়নো দুটা কোণ যদি সমান হয় তৃতীয় কোণটো সমান হ'ব দুইটা ত্ৰিভুজৰ হেহে আমি ক'ব পাৰো দুটা ত্ৰিভুজৰ এটাৰ দুটা কোণ আৰু এটা বাহু যদি অইনটো ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু এটা বাহুৰ সমান হয় তেন্তে কোণ বাহু কোণ চিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব এতিয়া তোমালোকে শ্ৰেণী অনুশীলনী 154 পেজত থকা প্ৰশ্নকেইটা চোৱা শ্ৰেণী অনুশীলনী মই লিখি দিছো পেজ 154 প্ৰথম এইকেইটা প্ৰশ্ন চাওঁ আমাক দিয়া আছে 1 নম্বৰ প্ৰশ্নত তলৰ ত্ৰিভুজবোৰৰ কোণ বাহু কিছুমানৰ যোগ দিয়া আছে কোন কেইটা ত্ৰিভুজ সৰ্বসম হলে অনুৰূপ সম্পৰ্ক লিখিবা এতিয়া আমি ভাল ধৰণে যদি লক্ষ্য কৰো দেখিম যে চিত্ৰ A A আৰু B কোণ দুটা ক্ৰমে 50 ডিগ্ৰী আৰু 80 ডিগ্ৰী আছে আৰু AC আছে 15 মিটাৰ দ্বিতীয়টোত আছে
DF কিমান আছে 60 ডিগ্ৰী আৰু 45 ডিগ্ৰী গতিকে এটো ত্ৰিভুজৰ লগত এই সৰ্বসম হ'ব নোৱাৰে তৃতীয়টোত আছে L আৰু N কোণ দুটা 60 আৰু 45 ইয়াত আছে D আৰু F কোণ দুটা 60 আৰু 45 এতিয়া 45ৰ ওচৰৰ বাহুটো 45ৰ ওচৰৰ বাহু 75 আছে কিন্তু ইয়াত 60 ডিগ্ৰীৰ ওচৰৰ বাহুহে 7 সেন্টিমিটাৰ আছে 75 নহয় 7 সেন্টিমিটাৰ EF 7 সেন্টিমিটাৰ আছে আৰু ইয়াত আছে LM 7 সেন্টিমিটাৰ গতিকে এই দুটাও সৰ্বসম নহব D নম্বৰটোত আমি যদি ভাল ধৰণে লক্ষ্য কৰো একে ধৰণে দেখিম যে অনুৰূপ বাহু কোণ আৰু বাহু সমান নহয় গতি ইটোত আমি যদি ভাল ধৰণে লক্ষ্য কৰো দেখিম যে W আৰু V এই কোণ দুটা ABC ত্ৰিভুজৰ কোণ A আৰু কোণ B ৰ সৈতে সমান আৰু WU বাহুটো ইয়াৰ AC বাহুৰ লগত সমান গতিকে আমি এই দুটা ত্ৰিভুজ সৰ্বসম পাম গতিকে শুদ্ধ উত্তৰ হ'ব চিত্ৰ A আৰু বা ত্ৰিভুজ লিখো চিত্ৰৰ ঠাইত ত্ৰিভুজ A আৰু E সৰ্বসম অৰ্থাৎ ত্ৰিভুজ ABC সৰ্বসম হেতু ক্ৰমত যদি লওঁ ABC ৰ সৰ্বসম কি হ'ব ABC ইয়াত হ'ব WVU ত্ৰিভুজ WVU অনুৰূপ সম্পৰ্ক ABC অনুৰূপ WVU গতিকে এইটো ক্ৰমত ত্ৰিভুজ দুটা সৰ্বসম হ'ব ইয়াৰ পিছত চোৱা যদিও দিয়া নাই একাধিক ক্ৰমে DEF তাৰ পিছত আছে আকৌ DE দিয়া আছিল মই খলাই দিছো নম্বৰ কেইটা G আৰু H কৰি লবা বুকত এতিয়া H চিত্ৰটোত চোৱা অৰ্থাৎ একৰ একেবাৰে শেষৰ চিত্ৰটোত ত্ৰিভুজ দুটা কেনেকৈ সৰ্বসম হয় আমি চাওঁ আমি আঁকি ললো চিত্ৰটো এনে ধৰণে এই দুটা আমি নামাকৰণ কৰি লব পাৰো এনে ধৰণে A B C AD C এই দুটা কোণ সমান দিয়া আছে 70 ডিগ্ৰী দিয়া আছে এই দুটা কোণ দিয়া আছে 20 ডিগ্ৰী সঠিক যোগ দিয়া নাই অৱশ্যে 20 ডিগ্ৰী এই ত্ৰিভুজ দুটা আমি লৈ এই দুটা সৰ্বসম যে হয় আমি দেখুৱাব পাৰো চিত্ৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC ৰ কাৰণ আৰু যুক্তিৰ আধাৰত আমি ইহতক সৰ্বসম প্ৰমাণ কৰিম এনে ধৰণে আমি প্ৰস্তুত কৰি ললো টেবুল 1 নম্বৰ কোণ BAC সমান কোণ DAC সমান 70 ডিগ্ৰী প্ৰত্যেকে দিয়া আছে বা এফালে আমি লিখিম প্ৰত্যেকে 70 ডিগ্ৰী বা দিয়া আছে বুলি লিখিলেও হ'ব 2 নম্বৰ দিয়া আছে বুলি লিখিলেও হ'ব তেতিয়া আমি ইয়াত 70 লিখিলে হ'ব 2 নম্বৰতে আমি লিখিম AC ইকুৱেল AC এটো সাধাৰণ বাহু 3 নম্বৰতে
কোণ BCA is equal কোণ DCA 20 ডিগ্ৰী এটো আমি লিখিলো দিয়া আছে 4 নম্বৰ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC যুক্তিটো হ'ব কোণ বাহু কোণ শিকাৰ্য গতিকে আমি এটো প্ৰমাণ কৰিলো যে এই দুটা ত্ৰিভুজ সৰ্বসম এবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা ABC ত্ৰিভুজটোৰ B সমান C কোণ দিয়া আছে গতিকে আমি ত্ৰিভুজটো আঁকি লওঁ এটো ধৰি ললো ABC ত্ৰিভুজ ইয়াত কোণ B সমান কোণ C দিয়া আছে আমি AD লম্ব টানিম AD লম্ব টানি ললো ত্রিভুজ ABC ৰ কোণ B সমান কোণ C শিকাৰ্য AS এৰ সহায়ত দেখুৱা যে হিহঁতৰ সন্মুখৰ বাহু দুটাও সমান দেখুৱাব লাগে কি বা প্ৰমাণ কৰিব লাগে AB বাহু সমান AC বাহু প্ৰমাণ প্ৰথম আমি AD লম্ব টানি লওঁ AD লম্ব BC অকা হল ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ কাৰণ যুক্তি এক নম্বৰ ত্ৰিভুজ দুটাত কি কি সমান আছে এক নম্বৰতে আমি লিখিম কোণ ABD সমান কোণ ACD দিয়া আছে এটো প্ৰশ্নতে দিয়া আছে দ্বিতীয়তে কোণ ADB সমান কোণ ADC প্ৰত্যেকেই 90 ডিগ্ৰী যেহেতু AD লম্ব BC 3 নম্বৰ AD সমান AD সাধাৰণ বাহু অৰ্থাৎ দুইটা ত্ৰিভুজৰ সমহতীয়া বাহু গতিকে তিনটা শৰ্ত সম্পূৰ্ণ হল আমি কি লিখিব পাৰো ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কোণ বাহু কোণ শিকাৰ্য কোণ বাহু কোণ শিকাৰ্য গতিকে ইয়াত এইটো কোণ B এইটো কোণ C সমান এই দুটা কোণ সমান আৰু এইটো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু আৰু
দুটা কোণ যেহেতু দুটা ত্ৰিভুজত সমান তৃতীয় কোণটো এনেও সমান হ'ব সেই কাৰণে আমি ত্ৰিভুজটা সৰ্বসম লিখিব পাৰোঁ গতিকে দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হয় তেতিয়া ইয়াৰ অনুলগ্ন অংশবোৰ সমান হয় বা অনুৰূপ অংশবোৰ সমান হয় গতিকে আমি লিখিব পাৰোঁ AB সমান AC সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সমান অনুৰূপ অংশ সমান এতিয়া অনুশীলনী 7C ৰ প্ৰশ্ন উত্তৰ চোৱা অনুশীলনী 7C 1 নম্বৰত দিয়া আছে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PRQ কোণ B সমান কোণ R কোণ C সমান কোণ Q BC সমান লিখিব লাগে আৰু RP লিখিব লাগে গতিকে চিত্ৰ দুটাত তোমালোকে চাবা দিয়া আছে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PRQ কোণ B সমান কোণ R কোণ C সমান কোণ Q 1 নম্বৰ BC সমান আৰু 2 নম্বৰত লিখিব লাগে RP ৰ সমান কি হ'ব ইয়াত আমি অনুৰূপ সম্পৰ্কটো চাওঁ ABC গতিকে BC ৰ লগত ইয়াৰ RQ সমান হ'ব BC সমান গতিকে RQ RP আৰু ইয়াত হ'ব BA যদি আমি লিখিব লাগে RP সমান BA অৰ্থাৎ অনুৰূপ সম্পৰ্কখিনি আমি ভাল ধৰণে লক্ষ্য কৰিব লাগিব ত্ৰিভুজ দুটা যদি আমি লওঁ ABC এটা ত্ৰিভুজ আৰু ABC ৰ লগত দিয়া আছে ABC PRQ এতিয়া আমি চিত্ৰ দুটাত দেখিছোঁ এইটো B কোণ এইটো R কোণ সমান B ৰ লগত আৰু এই C কোণৰ লগত Q কোণ সমান গতিকে AB ৰ লগত ইয়াত AB ৰ লগত PR সমান হ'ব BC ৰ লগত RQ সমান হ'ব আৰু PQ ৰ লগত বা AC ৰ লগত PQ সমান হ'ব সেইটো ক্ৰমত আমি এইকেইটা উত্তৰ লিখিলো 2 নম্বৰ প্ৰশ্নটোত চোৱা চিত্ৰত ABC আৰু DEF দুটা ত্ৰিভুজ গতিকে আমি চিত্ৰ দুটা লক্ষ্য কৰোঁ ইহঁতৰ বাহু AB সমান EF আৰু কোণ A সমান কোণ E ASA চিকাৰ্য অনুসৰি ত্ৰিভুজ দুটা সৰ্বসম হ'বলৈ আৰু কি কি শৰ্ত পূৰণ কৰিব লাগিব সৰ্বসম অনুক্ৰমটো লিখা গতিকে আমি চিত্ৰ দুটা চাই লওঁ আমাক এনে ধৰণে দিয়া আছে এইটো দিয়া আছে ABC ত্ৰিভুজ আৰু আনটো দিয়া আছে এনে ধৰণে দিয়া আছে এটো হৈছে DEF ইয়াত ABC আৰু DEF AB ৰ লগত EF সমান দিয়া আছে AB সমান EF আৰু কোণ A সমান কোণ E গতিকে দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFD ৰ AB সমান EF
আৰু কোণ A সমান কোণ E আৰু কি অংশ সমান হলে বা সৰ্বসম হলে ত্ৰিভুজ দুটা সৰ্বসম হ'ব আমি লিখিব লাগে গতিকে আমি দেখিছো এটা কোণ আৰু এটা বাহু দিয়া আছে কোণ বাহু কোণ শিকাৰ্য মতে যদি সৰ্বসম হ'ব লাগে তেনে হলে B কোণ সমান F কোণ হ'ব লাগিব দেখে কোণ B সমান কোণ F বা কোণ C সমান কোণ D হলে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ EFD হ'ব ইয়াত কোণ বাহু কোণ শিকাৰ্য ব্যৱহাৰ হৈছে গতিকে আমি শেষৰখিনি নেলেখিলেও আমি এইখিনি লিখিব লাগিব ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ EFD হ'ব কি শৰ্তত B কোণ সমান F কোণ বা C কোণ সমান D কোণ হলে এইবাৰ আমি 3 নম্বৰ প্ৰশ্ন লওঁ কাষৰ চিত্ৰত দুটা সৰ্বসম ত্ৰিভুজ আছে চিত্ৰ চাই সৰ্বসম হোৱাৰ যুক্তিবোৰ এটা এটাকৈ বৰ্ণোৱা গতিকে আমি চিত্ৰটো আঁকি লম এনে ধৰণে দিয়া আছে আমাক তোমালোকে স্কেল ব্যৱহাৰ কৰিবা চিত্ৰটো আঁকি লবা P Q R T ইয়াতে দিয়া আছে 17 সেন্টিমিটাৰ টু দিয়া আছে 17 সেন্টিমিটাৰ 40 ডিগ্ৰী এটো দিয়া আছে 40 ডিগ্ৰী আৰু এটো 120 ডিগ্ৰী এই ফালৰটো দিয়া আছে 120 ডিগ্ৰী গতিকে আমি ত্ৰিভুজ দুটা লওঁ এটা PQT আৰু এটা PRT ত্ৰিভুজ PQT আৰু ত্ৰিভুজ PRT কাৰণ আৰু যুক্তি আমাক দিয়া আছিল সৰ্বসম হোৱাৰ যুক্তিবোৰ এটা এটাকৈ বৰ্ণোৱা গতিকে 1 নম্বৰত আমি এনেকৈ প্ৰস্তুত কৰি ললো তালিকাখন 1 নম্বৰত আমি লিখিম কোণ PQT সমান কোণ PRT ইকুৱেল 40 ডিগ্ৰী তো দিয়া আছে দুই নম্বৰ দুইটা ত্ৰিভুজৰ কাৰণে PT টো কমন বাহু হ'ব গতিকে PT সমান PT এটো হ'ব সাধাৰণ বাহু বা আমাক যেটো যোগ দিয়া আছে হেতু লিখিলেও হ'ব এটো লিখিম বা আমি এটো লিখিলেও হ'ব QT সমান RT এটো লিখিবলৈ হলে আমি দিয়া আছে লিখিব লাগিব যিকোনো এটা লিখিলে হ'ব দিয়া আছে আৰু 3 নম্বৰত লিখিম কোণ PTQ সমান কোণ PTR সমান 120 ডিগ্ৰী প্ৰত্যেকে দিয়া আছে গতিকে আমি লিখিম দিয়া আছে 4 নম্বৰ T
ত্ৰিভুজ PQT সৰ্বসম ত্ৰিভুজ PRT কোণ বাহু কোণ স্বীকাৰ্য কোণ বাহু কোণ স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি এনে ধৰণে লিখিলো 4 নম্বৰ ABC আৰু DF ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবোৰ সমান যেনে A সমান D B সমান E C সমান F ত্ৰিভুজ দুটা আমি সমান বুলি ক'ব পাৰোনে গতিকে 4 নম্বৰ প্ৰশ্নত চোৱা দুটা ত্ৰিভুজৰ কোণ তিনিটা এটাৰ তিনিটা কোণৰ লগত আনটোৰ তিনিটা কোণ সমান হ'লে ত্ৰিভুজ দুটা সৰ্বসম বা সমান নহবও পাৰে এইটো এটা ত্ৰিভুজ আমি দেখিছো যে ত্ৰিভুজ দুটা এটা ডাঙৰ এটা সৰু কিন্তু কোণবোৰ সমান গতিকে আমি কি লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ অনুৰূপ কোণবোৰ যেনে কোণ A সমান কোণ D কোণ B সমান কোণ E কোণ C সমান কোণ F কিন্তু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF সৰ্বসম নহয় 5 নম্বৰ প্ৰশ্ন দিয়া আছে কি ত্ৰিভুজ ABC ৰ AB সমান AC কোণ B আৰু কোণ C ৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে 1 নম্বৰ ত্ৰিভুজ BOC সমদ্বিবাহু ত্ৰিভুজ BOC সমদ্বিবাহু 2 নম্বৰ AO ৰেখাই কোণ BOC সমদ্বিখণ্ডিত কৰে প্ৰমাণ এতিয়া চোৱা ABC ত্ৰিভুজত AB সমান AC আমাক দিয়া আছে গতিকে AB ৰ বিপৰীত কোণ AC আৰু AC ৰ বিপৰীত কোণ B সমান হ'ব ইয়াৰ সমদ্বিখণ্ডকে দুইটা কোণকে সমানে ভাগ কৰিলে আকৌ যি দুটা ভাগ পাম সেই দুটাও সমান হ'ব গতিকে আমি লিখিব পাৰো যে কোণ B সমান কোণ C ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান গতিকে দুইফালে যদি হাফ লওঁ হাফ কোণ B সমান হাফ কোণ C এতিয়া চিত্ৰত চাওঁ হাফ কোণ B হ'ব OBC গতিকে আমি লিখিব পাৰো
কোণ OBC সমান কোণ OCB OCB হৈছে এইটো কোণ এই দুটা কোণ সমান পালো এতেকে ত্ৰিভুজ OBC ৰ যেহেতু কোণ OBC সমান কোণ OCB এতেকে OB সমান OC ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান এতেকে ত্ৰিভুজ BOC সমদ্বিবাহু